Hello everyone, welcome to my channel. আৰু আজি মই ডিসকাস কৰিম পলিটিক্যাল সায়েন্সৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন। তো 1 নম্বৰ কোৱেশ্চনত কৈছে যে NDA ৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰ আনসাৰটো হ'ল নেশ্যনেল ডেমোক্ৰেটিক এলায়েন্স। নেক্সট কোৱেশ্চন, ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত লোকসভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসন লাভ কৰা দলটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। কোৱেশ্চন নম্বৰ 3, নিৰ্বাচন আয়োগে কোন চনত EVM মানে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল 1990 চনত। কোৱেশ্চন নম্বৰ 4, 1989 চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ আনসাৰটো হ'ল বিশ্বনাথ প্ৰতাপ সিং। নেক্সট কোৱেশ্চন, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰ আনসাৰটো হ'ল উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ। কোৱেশ্চন নম্বৰ 6, ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ইয়াৰ আনসাৰটো হ'ল 1951 চনত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। নেক্সট কোৱেশ্চন, কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল। কোৱেশ্চন নম্বৰ 8, কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল? ইয়াৰ এনসাৰটো হ'ল মণিপুৰ আৰু ত্ৰিপুৰা। 1972 চনত মণিপুৰ আৰু ত্ৰিপুৰাক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল। নেক্সট কোৱেশ্চন, নাটোৰ সম্পূৰ্ণ নাম লিখা। ইয়াৰ এনসাৰটো হ'ল নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয়। কোৱেশ্চন নম্বৰ 10, কিমান চনত ইৰাকে কুৱেইটত আক্ৰমণ কৰিছিল? ইয়াৰ এনসাৰটো হ'ল 1990 চনত ইৰাকে কুৱেইটত আক্ৰমণ কৰিছিল। নেক্সট কোৱেশ্চন, বিশ্ব বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1944 চনত বিশ্ব বেংক স্থাপন কৰা হৈছিল। নেক্সট কোৱেশ্চন, কোন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হ'ল গুজৰাট ৰাজ্যত নৱনিৰ্মাণ আন্দোলন আৰম্ভ হৈছিল। কোৱেশ্চন নম্বৰ 13, সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ এনসাৰটো হ'ল ডক্টৰ BR আম্বেদকাৰ। নেক্সট কোৱেশ্চন, SEATOৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰ এনসাৰটো হ'ল সাউথ ইষ্ট এছিয়া ট্ৰিটি অৰ্গেনাইজেশ্যন। কোৱেশ্চন নম্বৰ 15, সমগ্ৰ বিশ্বত মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ল এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ। অ'কে, আচ্ছা, যিকেইটা কোৱেশ্চন মই আলোচনা কৰিলোঁ গোটেইকেইটা খুবেই ইম্পৰ্টেণ্ট হয় আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। যিসকলে চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।